हेलो गाइस, वेलकम बैक टू माय न्यू ब्लॉग। आज आम गई आसो देवनाम घर। सो भिडिओ आरम्भ करूँ दे बोलक। हेलो गाइस, इतना आम गई आसो नामघर। किमान धुनिया रास्ता देखिছেনে? লগত কৃষ্ণা আছে। দুটা বহি বহি গৈ আছো আমি। একদম ডাইৰেক্ট আপোনালোকক গৈ পিনে আমি নামঘৰত গৈ দেখাম দেই। এই জাষ্ট আমি দেও নামঘৰ আহি পালোহি। ভগৱন্ত প্ৰৱতায়া পদবীৰতনে জাতুহি অধ্যায়ৰ নতুনি পদচয় কৰিয়াছয় কৃষ্ণ। মই মন্দ ভাগ জানি পৰিত্যাগ নকৰি বাচক্ৰ পানী মুৰাৰী তোমাৰ বিষয় লপত তোমাৰ এয়া নামঘৰ ভাগ বনাই থকা হৈছে বৰ্তমান। দেও নামঘৰ ভাগ বনাই থকা হৈছে বৰ্তমান। এই ভাগত পুখুৰীত মাছ পুহি থকা হৈছে। চাওক, বিশেষকৈ নামটো হৈছে ইয়াৰ দেওঘৰ কৰ্মকণ্ড ৰঙাজান ননৈ চাওদাং গাঁও। এজনী তৃষ্ণা আৰু এইফালে নাম গাই আছে। এইবাৰ গম পাইছোঁ, এয়া নামঘৰ ভাগ বনাই থকা হৈছে বৰ্তমান। এইফালে ভক্তপ্ৰাণসকল আহি আছে সকলোৰে। এইফালৰ পৰা দেখাইছোঁ, ভক্তপ্ৰাণসকল আহিছে। সকলোৱে চাকি জ্বলাইছে, চাকি বন্তি জ্বলাইছে, শৰাই যাইছে। পৰিৱেশটো বহুত ধুনীয়া। ৱাও, এইফালে চাহ খোৱাৰ স্থান।